हेलो फ्रेंड्स, वेलकम बैक टू आवर चैनल। और आज पूजार नवमी है। आम एक ऊल् पा नासिलो, सो आज आम दुजने ऊल् आम इतना कामाख्या फाले आसो। सो आम एक्जेक्टली कब गले पेंडल हपिंग करीम। सो कैसे एबार तो पूजा इमान कोनो पूजा लगा ना, कारण आगते जेनेकुवा उगुल थुगुल परिवेश एबार तेनेकुवा परिवेशটো नाइ। और प्लास पूजा बुली कबले गले एबार एकোৱে नाइ, अकल फर्मेलिटीखिनि কৰা হৈছে। पूजा মানে পেণ্ডেলত যায়, ধৰক প্ৰতিমাক আৰতি জনোৱা হৈছে বা পূজা দিয়া হৈছে, তেনেকুৱা হৈছে। বিশেষ তেনেকুৱা একো চাবলৈ নাই। আগতে যেনেকুৱা ধৰক আপোনাৰ ষ্ট্ৰীট ষ্টল, ষ্ট্ৰীট ভেণ্ডৰবিলাক লাগিছিলে, এতিয়া বৰ্তমান সেইবিলাক একোৱে নাই। আৰু প্ৰশাসনৰ বেট কঠোৰ হৈ গৈছে, আৰু হ'ব লাগিব যিহেতু এটা পেণ্ডেমিক চলি আছে। মই মাস্ক লগাই আছোঁ, কিন্তু মাস্ক লগালে কথা ক'লে ভালকৈ শুনি নাপায়। তুমি কি কোৱা? আজি ঘূৰিম অলপ। মাস্কটো খুলি লোৱা। আজি অলপ ঘূৰিম, মাস্কটো খুলিবলৈ বেয়া। একো নহয়, খুলিলে কি হ'ব? বাহিৰত আছোঁ ন যিহেতু। কৰোণা উৰি ফুৰিছে। হয়, চবেই জানে যোনে কামাখ্যাৰ ওপৰলৈ আহিছে। চ' আজি বহুত দিনৰ মূৰত, বহুত বছৰৰ মূৰত এই জেগাটো মই আহিছোঁ। আগতে লগৰ লগত আহিছিলোঁ, আৰু এই ঠাইটুকুৰা কিয় ফেমাছ চবেই জানে। চ' লেটছ চি। পেনোৰামিক ভিউ অফ গুৱাহাটী চিটি। কামাখ্যাৰ ওপৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া হয় গুৱাহাটী চিটিখন। আপোনালোকে আহি চিনেৰীটো উপভোগ কৰিব পাৰে। এয়া হৈছে কলনী বজাৰৰ পূজা মণ্ডপ। আগৰ দৰে তেনেকুৱা ইয়াতে ইমান ভিৰ দেখিবলৈ পোৱা হোৱা নাই, কাৰণ যোৱা বছৰ ইয়াতে প্লাষ্টিকৰ বটলেদি মণ্ডপ সাজি তৈয়াৰ কৰি হৈছিল। কিন্তু এই বছৰ অকণমান হেৰেঙা, যিহেতু COVID-19 চলি আছে। চ' সেইকাৰণে মানুহৰ উপস্থিতিও হেৰেঙা ইয়াতে। আমিও গ'লোঁ, চালোঁ আৰু সেৱা ল'লোঁ। এইখিনি হৈছে কালাপাহাৰ কলনী বজাৰ এৰিয়া। প্ৰত্যেক বছৰ ইয়াতে ইমানেই ভিৰ হয় যে আপুনি আপোনাৰ 2 চকীয়া বা 4 চকীয়ালৈ সহজতে পাৰ হ'ব নোৱাৰে। কিন্তু এইবছৰ ইমান ভিৰ নাই, বেমাৰৰ কাৰণে মানুহো কমকৈ ওলাইছে, COVID-19ৰ কাৰণে। চ' ইয়াতে আমি সহজতে পাৰ হ'ব গৈছোঁ।
সেই ফিলটো নাই। আগৰ যোনটো পূজাৰ যোনটো ফিলটো থাকে যে ওলাম জেলেপি খাম কিবা খাম সেনেকুৱা ফিলটো নাই। এতিয়া জাষ্ট ওলাই যাব লাগে, গৈছোঁ আৰু দৰ্শন কৰিছোঁ আৰু ঘৰলৈ আহিছোঁ, সেইখিনিয়ে আৰু। বাকী ৰাইজবোৰেও সেয়াই কৰি আছে যি দেখিবলৈ পাইছোঁ। এয়া হৈছে বিষ্ণুপুৰৰ পূজাথলী। যোৱা বছৰ ইয়াতে অৱতাৰ চিনেমাখনৰ থিমটো লৈ মেলি ইয়াতে পেণ্ডেল বনোৱা হৈছিলে, কিন্তু এইবছৰ তেনেকুৱা একো কৰা হোৱা নাই। এইবছৰ একেবাৰে চিম্পল ৰখা হৈছে। চ' আমি আহোঁতেও ইয়াতে সোমাই আহিলোঁ, চাই আহিলোঁ, ভাল লাগিলে। ইয়াতে যথেষ্টখিনি মানুহ হৈছে, কাৰণ এইখিনি ঠাইত যিহেতু বঙালী সম্প্ৰদায়ৰ বহুতখিনি মানুহ থাকে। চ' ইয়াতে অলপমান ভিৰ দেখিবলৈ পোৱা গৈছে। এইটো হৈছে আপোনাৰ বিষ্ণুপুৰৰ অন্য এটা পূজাস্থলী। বিষ্ণুপুৰৰ চাইকেল ফেক্টৰীৰ মাজত বিষ্ণুপুৰ তিনিআলি পৰে। চ' সেইখিনিতে আপোনাৰ পেণ্ডেলটো নিৰ্মাণ কৰা হৈছে। ইয়াতে যোৱা বছৰ আপোনাৰ কলহেৰে অতি সুন্দৰকৈ কৰা হৈছিলে পেণ্ডেল নিৰ্মাণ। এইবছৰ যিহেতু ক'ভিড-19ৰ কাৰণে প্ৰশাসনে একো এলাউ কৰা নাই, চ' ইয়াতে নৰ্মেলকৈ বনোৱা গৈছে। আৰু এইখিনিতে আপুনি যথেষ্টখিনি ভিৰ দেখিবলৈ পাব, কাৰণ ইয়াতে যিহেতু বঙালী আৰু বিহাৰী সম্প্ৰদায়ৰ মানুহ বহুত থাকে। চ' এইখিনিতে আমি আজি ভিৰ দেখিবলৈ পাইছোঁ। এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে দুৰ্গা পূজা। আপোনাৰ ছাত্ৰীবাৰী সৰ্বজনী দুৰ্গা পূজা উৎসৱ সমিতিৰ দ্বাৰা কৰা শাৰদীয় দুৰ্গোৎসৱ। চ' ইয়াতে প্ৰত্যেক বছৰে এটা আমাৰ ডাঙৰকৈ কৰা হয়, কিন্তু এইবাৰ যিহেতু গভৰ্ণমেণ্টে কোনো ধৰণৰ এলাউ কৰা নাই, পাৰ্মিশ্যন দিয়া নাই। চ' আমাৰ ইয়াতো তেনেকৈ আনবোৰৰ নিচিনা সৰুকৈ পতা হৈছে। চ' আমি ঘৰৰ ওচৰতে গ'লোঁ, চালোঁ আৰু ইয়াতে ভাল লাগিলে। বন্ধুসকল, যদিহে আপোনালোকক মোৰ এই চমু ব্লগটো ভাল লাগিছে পূজাৰ ওপৰত, তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লগতে ওচৰত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই চেনেল। থেংক ইউ ছ' মাছ।